হাই হেল্ল' নমস্কাৰ আজি ভিডিঅ'টো পথাৰলৈ গৈ আৰম্ভ কৰিছোঁ ভিডিঅ' বনোৱাৰ অভ্যাস নাই ফাৰ্ষ্ট অভ্যাস কৰিছোঁ কিবা ভুল হ'লে ক্ষমা কৰিব পথাৰত গৈ পাই দেখোঁ মাহঁতে কঠীয়া তুলি আছে আমাৰ এইফালে বহাগ বিহুৰ পাছতে মানুহবোৰে মাটি ৰুবলৈ আৰম্ভ কৰি দিয়ে যিহেতু পানী হয় সেইবাবে আগতীয়াকৈ মাটিবোৰত ৰুই দিয়া হয় এয়া পথাৰত মায়ে কঠীয়া তুলি আছে যিহেতু বাও কঠীয়া তুলিবলৈ অলপ অসুবিধা হৈছে সেইবাবে মায়ে খন্তি লৈ তলত অকণমান খানি এনেদৰে কঠীয়াবোৰ তুলিব লগা হৈছে যাতে শিপাডাল উঠি আহে পানী ভৰাই ল'ব পৰা যায় কিন্তু হ'লেও পানীবোৰনো কিমান ভৰাই থাকিব সেইবাবে অকণমান খানিয়ে এনেদৰে কঠীয়াবোৰ তুলিছে কঠীয়া চঠীয়া তুলি শেষ হোৱাৰ পিছত আমি গ'লোঁ ৰুবলৈ মই পথাৰত যোৱা অকণমান দেৰিয়ে হ'ল কাৰণ মই গৈছিলোঁ এফালে ফুৰিবলৈ সেইবাবে মাহঁতে মাটি ৰুই দিলে আৰু অলপ আমাৰ ইপিনে কিন্তু পথাৰত আলি চালি দিয়া নহয় ডাইৰেক্ট ৰুইহে যায় আৰু মানে মেইন আলিকেইটাহে দিয়া থাকে মাজে মাজে আলি দিয়া চিষ্টেম নাই যিহেতু বাও ধান সেইবাবে আলি দিয়াৰ ইমান চিষ্টেম নাই আপোনালোকে বাৰু বহাগ মাহতে মাটি ৰুৱে নে নুৰুৱে জনাবচোন কমেণ্ট কৰি বহাগ মাহত মাটিবোৰ অলপ সেৰেঙাকৈ ৰুব লাগে আপোনাৰ এহাত অন্তৰত মাটিবোৰ ৰুই গ'লেও হয় যিহেতু বাও ধান বগাই যায় সেইবাবে ইমান ঘনকৈ ৰোৱাৰ প্ৰয়োজন নাই আমিও এহাত আঁতৰতে মাটিবোৰ ৰুইছোঁ ৰুই মেলি শেষ হোৱাৰ পিছত এনেকৈ হাত ধুই পানীখিনি মাটিলৈ ছটিয়াই দিব লাগে ৰোৱাখিনিলৈ যাতে সজীৱ হৈ আহে এইটো এটা নিয়ম আৰু সেইকেইডাল কঠীয়া ৰুই পিনি বাচিলে বাবে আমি গ'লোঁ পুখুৰীতে পেলাই থ'বলৈ যাতে শিপাকেইডাল ভাল হৈ থাকে আৰু শুকাই নাযায় ইয়াতে ধুনীয়াকৈ ভৰি হাত ধুই মেলি আহিলে আজিলৈ ভিডিঅ'টো ইমানেই আছিল আমি এতিয়া ঘৰলৈ আহিলোঁ বাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব